তিনিটা লেগ পিচ আৰু মই এতিয়া পিঁয়াজ মছলা জলকীয়া গুড়ি আৰু হালধি গুড়ি দি পেলাই ইয়াতে আৰু নিমখ ইয়াতে মই একেবাৰে সানি লৈছোঁ সানি লৈ এতিয়া ভালদৰে মিক্স কৰি আছোঁ যাতে মাংসত একদম ইয়াত ভয় লগা বস্তু দেখুৱাম আৰু সেই ভয় লগা বস্তুটো মানে দেখিলে ভয় নালাগে কিন্তু শুনিলে ভয় লাগে কাৰণ हेलो गाइज गुड मर्निंग स्वागतम जनाइছোঁ মই দীপিকাই মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে এয়া ৰাতিপুৱা গা পা ধুই আজৰি হ'লো আজৰি হৈ ভাবিছোঁ চুলিখিনিত কিবা এটা খানো বুলি চুলিখিনি অকণমান বেয়া হ'বলৈ ধৰিছে গতিকে অকণমান কিবা এটা খানি লওঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো গাইজ আপোনালোকক এটা একদম ইয়াত ভয় লগা বস্তু দেখুৱাম আৰু সেই ভয় লগা বস্তুটো মানে দেখিলে ভয় নালাগে কিন্তু শুনিলে ভয় লাগে কাৰণ এই বস্তুটো চাওকচোন আপোনালোকে এইটো কেৰেলোৱা এইটো হৈছে কেৰেলোৱা আমি আগতে ৰেলগাড়ী বুলি কওঁ এখন ৰেলগাড়ী গৈ আছে ক'ৰ পৰা যে আহে ভিতৰত সোমাবলৈ এই বস্তুটো চাওকচোন এই কেৰেলোৱা এই বস্তুটো এটা কাৰণে ভয় লাগে মানে মাটিত শুই থাকিলে আৰু সৰু ল'ৰা ছোৱালী এতিয়া বহাই থ'ব নোৱাৰি এই বস্তুটোৰ কাৰণে এই লগতে মুখত দিবগৈ আৰু তলত শুবলৈ ভয় লাগে কাৰণ কাণে চানে সোমাই যায় বুলি ভয় লাগে এই বস্তুটো এইটো এটা বহুত ডাঙৰ ভয় লগা বস্তু আৰু আমাৰ কণমানিজনীয়ে চাই বহুত ভাল পাইছে তাক খাব মন গৈছে নিশ্চয় সেইটো ইয়াক এতিয়া মই মাৰি গাইজ দুপৰীয়া ভাত সাজ খাবলৈ আমাৰ ওচৰৰ ভণ্টি এজনী নিমন্ত্ৰণ দিলে গতিকে আহিলোঁ আপোনালোকক অকণমান দেখুৱালোঁ চাই থাকক একেবাৰে খাই বৈ লৈ হাই গাইজ আমি ভাত খাই কৰি আহিলোঁ আহি পেলাই এতিয়া এয়া বাৰান্দাতে অকণমান বহি লৈছোঁ গোসানীক লৈ পেলাই আজি বোলে গোসানী আপোনালোকৰ লগত কথা পাতিব চাওকচোন কি কৈছা গো টম নম নম মুখখন যে পপ 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 এইটো মেও মেও কৈছে মেও 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 কৈছে কি কৈছে হাৱা কি হাৱা হাৱা কি কৈছে কি কৈছে তুমি কোৱাচোন কিবা এটা কোৱাচোন আমাৰ গোসানী ডিং দিবলৈ পাৰিছে আৰু খোজ কাঢ়িব চাগে আৰু এতিয়া ভাবিছোঁ অলপমান পুখুৰী পাৰলৈ যাওঁ গৈ নেউঠনি আৰু কলমৌ শাক পুখুৰী পাৰত বোলে আছে মানুহজনে লগ ধৰি আছে গতিকে কেইডালমান ছিগি আনোগৈ নেউঠনি আৰু কলমৌ শাক খাই ভাল পাওঁ গতিকে ছিগি আনোগৈ আৰু ছিগি আনি পেলাই ৰাতিকৈ বনাব লাগিব এই কাপোৰত মানে বৰষুণ পৰি আছে এইকেইদিন কাপোৰ কানি একো শুকোৱা নাই গতিকে এইযোৰ কাপোৰতো মুটি দিলে গতিকে কাপোৰযোৰ চেঞ্জ কৰি লওঁ চেঞ্জ কৰি পেলাই শাক ছিগিবলৈ যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে যেনেকৈ মৰম স্নেহ দি পেলাই মোক আগুৱাই যোৱাত সহায় কৰিছে তেনেকৈ আপোনালোকে এইটো ভিডিঅ' চাইও মৰম দিব বুলি আশা কৰিলোঁ আৰু মোৰ ভিডিঅ'বোৰ চাই যোনে লাইক কমেণ্ট কৰিছে তেওঁলোকক মোৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ আৰু এনেকৈ আগলৈকো মোৰ ভিডিঅ'বোৰ চাই যাব বুলি আশা কৰিলোঁ গাইজ ভাটিবেলা শাক ছিগি কৰি আহিলোঁ আহি পেলাই আৰু ভাটিবেলা ভিডিঅ' কৰি থকা নগ'ল আৰু এতিয়া এয়া ৰাতি ৰান্ধিবলৈ ওলাইছোঁ ব্ৰইলাৰ মাংসৰ লেগ পিচ ল'ৰা আৰু হাজবেণ্ডে বোলে লেগ পিচ খায় গতিকে এয়া লেগ পিচ ৰান্ধিবলৈ লৈছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু চাই শেষত জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে থকা বেল আইকনটো টিপি দিব অলত তেতিয়া আহিব লগা মোৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে সম্পূৰ্ণৰূপে পাই থাকিব মানে ইটোৰ পিছত সিটো ভিডিঅ' দি থাকিম আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব এতিয়া মই সানি আছোঁ ভালদৰে সানি কৰি কেনেকৈনো মই ব্ৰইলাৰ মাংসৰ লেগ পিচ বনাওঁ তাকে দেখুৱাম আপোনালোকক আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো
ভিডিঅ' কৰিম বুলি ভাবাই নাছিলোঁ। প্ৰথমৰ পৰা দেখুৱাব নহ'ল কিয় জানেনে, মোবাইলটো আনি থ'লোঁ কিন্তু পাহৰি গ'লোঁ মই যে ভিডিঅ' কৰিম। আৰু এইখিনি মোৰ সানি হৈ গ'ল। এতিয়া অকণমান সময় ঢাকি থ'ম এইখিনি। এতিয়া এখন ঢাকনা লৈ ঢাকি থ'লোঁ। হাই গাইজ, মোৰ লেগ পিচ বনাই হৈ গ'ল আৰু এতিয়া মই জুতি ল'ম এয়া মিছলি দেখিলে মই ৰ'বই নোৱাৰোঁ। মিছলি খাই বহুত ভাল পাওঁ। হাজবেণ্ডে আনি পেলাই মিছলি খাই আছে, গতিকে ময়ো অকণমান মিছলি জুতি ল'লোঁ। চাই থাকিব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। Papa sos kalago. এনেকৈ দুটি সন্তান লৈ দিনবোৰ পাৰ হৈ আছে হাঁহি ধেমালিৰ মাজেৰে। হাঁহি ধেমালি কান্দোনৰ দুখ সুখ এনেকুৱা এইবোৰৰ মাজতে দিনবোৰ পাৰ হৈ আছে।